हेलो फ्रेंड्स, आज আপোনালোকৰ আগত মই এটা চিকেন কাৰী বনাই দেখাম। প্ৰথমতে আমি তেল দিম, তাৰ পিছত তেলখিনি গৰম হোৱাৰ লগে লগে আমি জিৰা আৰু শুকান জলকীয়া, তাৰ পিছত লগালগ পিয়াজ দি দিম। পিয়াজখিনি অলপ ভালদৰে ভাজিব লাগিব। ভাজি উঠাৰ পিছত আমি অলপমান নিমখ দিম আৰু তাৰ পিছত অকণমান হালধি দিম। আৰু এইখিনি যেতিয়া ৰঙচুৱা হ'ব তেতিয়া আমি অলপমান বিলাহী দিম। আৰু বিলাহী দিয়াৰ লগে লগে আমি চিকেনখিনি দি দিম। আৰু আমি চিকেনখিনি দি উঠাৰ পিছত অলপমান আলু দিম আৰু আলুৰ পিছতে আমি অলপমান আদা নহৰু দিম। আপুনি আদা নহৰুখিনি অলপমান আগতো দিব পাৰে। আদা নহৰুৰ লগত মই অকণমান জলকীয়াও দি দিছোঁ, কেঁচা জলকীয়া। তাৰপিছত আমি জিৰা দিছোঁ অলপমান, তাৰপিছত চিকেন মছলা আৰু মিট মছলা দিছোঁ। তাৰপিছত মই অকণমান জালুকৰ গুড়া দিছিলোঁ আৰু আপোনালোকে এইটো দিব পাৰে নিদিব পাৰে। গোটেইখিনি মছলা দি উঠাৰ পিছত আমি গোটেইখিনি ভালকৈ লাৰি থাকিম আৰু তাৰপিছতে যেতিয়া অলপমান লগা নিচিনা হ'ব তেতিয়া আমি অকণমান পানী দি ঢাকি দিম। 5 মিনিটমান ঢকাৰ পিছত অলপমান খুলি চাইছোঁ মই, এইখিনি প্ৰায় হ'বই আৰু অলপমান মই ঢাকি থৈছোঁ। এয়া চাওক, আমাৰ চিকেনখিনি বহুত ধুনীয়াকৈ সিজি গৈছে। মই অলপমান পানী দিছোঁ। চ' গাইজ, মোৰ চিকেন কাৰী ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।